ইতিমধ্যে মই কৈছোঁ যে আমি 23% তেলহে প্ৰডাকশ্যন ভাৰতত কৰোঁ আৰু আমি এতিয়া নতুন এটা কনচেপ্ট ইতিমধ্যে আনিছোঁ ইথানল কথা কৈছোঁ য'ত নেকি আমি ইথানল আমাৰ নুমলীগড় ৰিফাইনেৰীত এটা প্ৰজেক্ট ইতিমধ্যে লগাইছোঁ য'ত বাঁহৰ পৰা ইতিমধ্যে ইথানল তৈয়াৰ কৰা হ'ব। আমি 20% তেলত বাইণ্ডিং হ'ব ইথানল আৰু আমি ভাবিছোঁ আমাৰ খেতিয়কসকল উপকৃত হ'ব। আজি অসমৰ কথা যদি কোৱা হয়, অসমৰ যিবিলাক বাঁহ খেতিয়ক আছে তেওঁলোক উপকৃত হ'ব, কাৰণ লাখ লাখ আমাৰ বাঁহ খেতিয়ক আছে। পেপাৰ মিলবিলাক বন্ধ হৈ যোৱাৰ পিছত আমাৰ যিসকল বাঁহৰ যি খেতিয়ক তেওঁলোকৰ মাজত হাহাকাৰ লাগিছে। আজিকালি মানুহে বাঁহত ঘৰো নবনায়। সেইকাৰণে মই ভাবিছোঁ এই নুমলীগড় যিটো প্ৰজেক্ট, আপোনালোক জানে যে এইটো প্ৰজেক্টৰ যিটো টেকন'লজিটো আমি ফিনলেণ্ডৰ পৰা আনিছোঁ আৰু নিশ্চয় মই ভাবোঁ যে এইটো এটা ভাল এটা পদক্ষেপ আৰু মই ভাবোঁ যে আমাৰ যিসকল বাঁহৰ খেতিয়কসকল যথেষ্ট উপকৃত হ'ব। তাৰ কাৰণ ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। বাঁহৰ কিছুমান ডিফু ইতিমধ্যে কৰা হৈছে ক'ৰবাত। আপোনালোক নিশ্চয় গম পাব, পেপাৰত এডভাৰটাইজমেণ্ট দিয়া হৈছিল। তেনেকৈ বাঁহৰ পৰা ইথানল ওলোৱা হ'ব। ঠিক তেনেকৈ আমি বেংগল, মধ্যপ্ৰদেশ এইবিলাকত আমি ৰাইচৰ কথা কৈছোঁ। ৰাইচৰ পৰা ইতিমধ্যে ইথানল ওলাবৰ কাৰণেও সিদ্ধান্ত লোৱা হৈছে। তো তেনে কামবিলাক ইতিমধ্যে কৰা হৈছে আৰু মই ভাবোঁ যে আমাৰ খেতিয়কসকল ইয়াৰ দ্বাৰা উপকৃত হ'ব আৰু সেইকাৰণে এনেধৰণৰ প্ৰজেক্টবিলাক লোৱা হৈছে আৰু আমাৰ খেতিয়কসকল উপকৃত হ'ব। তেওঁলোকৰ আয় দুগুণৰ কথা কৈছোঁ আমি। তেনেকৈ ইতিমধ্যে কাম আমি আৰম্ভ কৰিছোঁ। তেলৰ দামটো ইতিমধ্যে মই কৈছোঁ ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ লগত লিংক আছে। 2010 আৰু 2014 চনত এনেকৈ এটা ব্যৱস্থা কৰি দিয়া হৈছে, ইণ্টাৰনেশ্যনেল মাৰ্কেটত যেতিয়া তেলৰ দামটো বাঢ়ে অট'মেটিক দাম বাঢ়িবই। এনেকৈ এটা ব্যৱস্থা কংগ্ৰেছ চৰকাৰ দিনত কৰা হৈছিল আৰু সেইটো ছিষ্টেমত চলি আছে। আৰু যেতিয়া ইণ্টাৰনেশ্যনেল মাৰ্কেটত তেলৰ দাম কমিব অট'মেটিক কমিব।